खुलुमबाय बयखौबो नमस्कार माय नेम इज प्रेक्टिकल बसुमतारी बड' कमेडियान सिंगार लिरिसिस्ट बड' शर्ट फिल्म्स डाइरेक्टर स्क्रिप्ट राइटार इउट्यूबार एज वेल दा खोथाया जाहैबाय কথাটো হৈছে মানে মই বিটিসি ইলেকশনৰ আগত মই ইউপিপিএলত গৈছিল কিন্তু মই আজিৰ পৰা ইউপিপিএলত নাই ইউপিপিএল মোৰ লগত মহিলাও নাই আজিৰ পৰা আৰু কি আজিকালিতো নহয় মানে দিনैनिफ्राय ইউপিপিএলआ आंनियाव मैलाबो गैला. From today, I have become bona fidely BPF supporter. Now, from today, I will be supporting BPF, Bodoland People's Front, Hagrama Mohilari. खोथाया जाहैबाय माने बे बिटिसिनि जेसेबांनाखि जाथि हारि माहारिफोर दं राभा सावथाल बर' राजबंशी मुस्लिम बेंगलि हिन्दी स्पिकिं मानसिफोर आं गासैनावबो सोंनानै नायबाय आरोखि सब जनगोष्ठीर মাজত মই গৈ পেলাই হুদি চালো মানে এই এমএলএ ইলেকশনত কোনটো একবারে বেশি মানে এমএলএ ক্যান্ডিডেট যেটি পেলাই স্টেট গভর্নমেন্টৰ মানে সাপোর্ট কৰিব পাৰিব এই বিটিসিৰ এইটো মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই হুদিলো সবে কয় ৰাভাবিলা কি কয় ডাইৰেক্ট কয় ইউপিপিএল সেও আৰু চাৰিমন সেও মানে ইউপিপিএল মৰি গ'ল আৰু উঠিব নোৱাৰিব এনেকুৱা ৰাভাবিলা কয় আৰু কি মানে প্ৰমোদ বৰ কালি গুছলাইছেন কমैतंसा प्रमोद बर खाली थगाय मिसलिया কথা কয় মানে খামত নাই আর কি এনেকুৱা কয় টিনিং হাগ্রামা মহিলারিয়ন ঠিকটোয়া এনেকুৱা কয় রাভাবিলা আৰু সান্তালি বিলা কি কয় নিয়া বিটিসি ইলেকশন রে ইউপিপিএল দ মিটেক তেহ বাকু জিতাক মিটেক সান্তালি বিলা সব কয় শ্ৰীৰামপুৰত মই গৈ থাকোঁ বালাগাঁৱত গৈ থাকোঁ এই বিটিসিৰ সব কতবা মোৰ বহুত সান্তালি ফ্ৰেণ্ডছ আছে সব এনেকুৱা কয় এটা সিটৰ নিজিতে বুলি মানে मोनसेबो सिटआव देरहाया जाहैबाय बे एमएलए इलेक्शनाव माने इउपिपिएलआ ट्रेक्टर आरोखि दा बिसोर बुङो डाइरेक्ट सावथालफ्राबो पेर'मेन 5 बोसोर रेगि इउपिपिएलआ पार्टी द चापायना सेसुइना सावथालफ्रा डाइरेक्ट बिदि होनो जेबो गैला दा सावथालफ्रा श्रीरामपुर 3 नम्बर कन्स्टिट्युएन्सियाव माने विल्सन हास्ताया देरहादोंमोन दा बिसोर माने हारियाव सासेल' बे गोरोंसिन बायदि नुनायखाय बिसोर बेखौ फाथायहरदोंमोन आरोखि दा खिन्थु इउपिपिएलआव सापर्टार गैला श्रीरामपुर 3 नाम्बारावबो एखेबारे नेपालिफ्राबो होनबाय नेपालिफोरनावबो थांनानै सोंहैबाय आङो नेपालिफ्राबो ओरैबादि होनो एखेबारे इउपिपिएल पेरालाइसिस बयो उनी हरे आइले कै काम गुर्नु सक्दैन हात पानी हल्लिउनु सक्दैन खुट्टा पानी हल्लिउनु सक्दैन माधव छेत्रीले एक्लैले सबै पैसा खायो हाम्रो समाजके लागि कै काम गरेको छैन कै काम गरेको सक्दैन जेबो मावाखै माधव छेत्रीया इउपिपिएलनि माधव छेत्रीया हारसिङै जाजोबदों जोंनि समाजनि थाखाय जेबो मावाखै जोंनो जेबो होआखै नेपाली बिलाव कयासे মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই মই সব হুদি চালো জিনিসটো কেনেকুৱা তার মানে ইউপিপিএল ধ্বংস ইউপিপিএল has ruined in 5 years itself. Pramod Boro sir has no logic no psychology. Logic means truth. Psychology means the study of the mind. এই বস্তুটো নাই নিজকে প্রমোদ বড় স্যার মোর ওপৰত কোনো লিডার নাই মোর ওপৰত কোনো জানা গুণা মানুহ নাই এই বিটিসিত এনেকুৱা ভাবি লৈ পেলাই মানে একবারে অকলে ধ্বংস হৈ গ'ল আৰু কি now UPPL has dead একবারে মৰি গ'ল আৰু থৈনাই বাদि जाबाय थैबाय बिसोर UPPLआ मालाबाबो सिखारनो हाला आरो কি दा बेनिखायनो आङो सिदा बाथ्रायै सानबाय एखेबारे मोर इटा जे टार्गेट केवल BPF মই BPFক সাপোর্ট কৰিম I will be supporting till my last breath আৰু আপোনালোকৰ মাজত কিবা কুৱেশ্যন কাম কৰি যাব BPFৰ হৈ আজিৰ পৰা মই এজন সাপোৰ্টাৰ হয় মানে সদায় ইউপিপিএলৰ কাৰণে মই একো নকৰিম মই আজিৰ পৰা BPFৰ মানে সাপোৰ্টাৰ হলো মানে BPFৰ কাৰণে মই কাম কৰি যাম সাপোৰ্টাৰ এজ এ সাপোৰ্টাৰ আপোনাৰ যেহেতু আপুনি এজন সংগীত শিল্পী
তো কেনেধৰণৰ আপোনাৰ কাৰ্যকলাপটো কেনেকৈ হ'ব আপোনাৰ পাৰ্টিৰ এইটো মই যিমান নাকি সংকোচৰ পৰা আমাৰ গহপুৰলৈকে কনষ্টিটুৱেঞ্চি আছে হা এই MLA ইলেকশ্যনত মই সব জায়গাত গৈ পেলাই মানে ইলেকশ্যনৰ কিবা প্ৰগ্ৰামত মই গান গাম ডাইলগ দিম বা কেম্পেইন কৰিম এইটোই আর কি কিন্তু BPF সব BPF 15টা 18 BPF 15টা যে সিট আছে MLA ইলেকশ্যনৰ কিবা BTC ইয়াত মানে 15টাও জিতিব আর কি UPPL নাই UPPL একবার নাইকিয়া হয়ে যাব প্রমোদ বড় জিরো এই একবারে জিরো আমার সান্তালি বন্ধুবিলাটো কই থাকে নিয়া দাও MLA ইলেকশন রে হ্যাঁ UPPL লিগিত মিট সিট হ বুনুক মানে 0-0 গই গিয়াকু জিরন বসমতরি ইতিমধ্যে জিরন তো শেষ ইতিয়াই হেক এইটো কি বোবা নিচিনা একবারে কাম নাই জিরন বসুমাতারি লরেন্স ইসলারি কোকরাঝার ডিস্ট্রিক্টত দুজন UPPLৰ MLA আছে একবারে ধ্বংস একবারে জীবনত জিতিব নোৱাৰিব বেঙ্গলি মানুহটো কি কয় জিরন বসুমাতারি এই কাম নাই আমার গোসাইগড় একবারে কাম নাই কোনো কিবা কাম কৰা নাই UPPLৰ কিবা দুজন MP আছে দিল্লীত যায় একো কিবা ডায়েৰী চাই পেলাইহে স্পিচ দি আহে কি হ'ব এইটো কোনো স্পিচ পাৱাৰ নাই কোনো লেংগুৱেজ স্পিকিং নাই হিন্দীও ভালকৈ নাজানে ইংলিছো ভালকৈ নাজানে দিল্লীত গৈ পেলাই এই ডায়েৰী চাই পেলাই UPPLৰ MP বিলাক কিবা স্পিচ দি পেলাই আহে কামত একো নাই কোনে কৰিছে কামত UPPLৰ নেতাবিলাক কি কৰিছে যেনিবা UPPLৰ কেবিনেট মিনিষ্টাৰ হেণ্ডলুম টেক্সটাইলৰ UG ব্ৰহ্ম ছাৰ আছে কি কাম কৰিছে BTSত কেৱল এই এক্সাৰচাইজ কৰাটো ভিডিঅ'টো চাই তাকো আমি ফেচবুকত কেৱল এক্সাৰচাইজ আৰু কিবা শায়ৰী লিখে ভাল শায়ৰী লিখে তেখেতে এই ইয়াৰ বাদে একো নাই আপুনি কি কাৰণে গৈছিল UPPLতো মই গৈছিল যেনিবা এনে চাবলৈ মানে জিনিসটো কেনেকুৱা মই টেষ্ট কৰিছোঁ যোৱা বছৰত কোন পাৰ্টিটো ঠিক হ'ব কোন পাৰ্টিত থাকিলে মানে সমাজৰ কাৰণে এৰিয়াৰ কাৰণে ভাল হ'ব শান্তি উন্নতি এই জিনিসটো হ'ব হাগ্ৰামা মহিলাৰ আজিকালি UPPLৰ মানুহবিলাক কি একবাৰে দোষী দি আছে এই গণ্ডগোল হল কিবি হল এনেকুৱা কৈ আছে এনেকুৱা নহয় প্ৰমোদ বড়োৰ দিনত বেছি গণ্ডগোল হৈছে মোৰ নিচিনা হ'লে হা হাগ্ৰামা মহিলাৰ ছাৰে 2003তে শান্তি লৈ আনা মানুহ হা আপুনি চাওক 2020ত BTR এগ্ৰিমেণ্ট হৈছে 2021-22ত দুজন ল'ৰা NDFB জংচাৰ আৰু পৰ্বতজোৰাৰ জনক দুজনক কোনে মাৰিছে কোনে চৰকাৰ আছিলে এই সময়ত কোনে চৰকাৰ আছিলে আফটাৰ মেকিং এগ্ৰিমেণ্ট পিচ একৰ্ড হাউ কাম দিছ ইজ হাউ কাম প্ৰমোদ বড়োৱে যোৱা মাহত যেতিয়া মানে কি কাৰিকৰ কিবা গণ্ডগোল হৈছিল এটা কথা কৈছে ল এণ্ড অৰ্ডাৰটো চৰকাৰৰ হাতত থাকে ল এণ্ড অৰ্ডাৰটো BTCৰ হাতত থাকে BTCত এনেকুৱা কৈছে তেনেহ'লে এই 2022-2021ত ল এণ্ড অৰ্ডাৰ কাৰ হাতত আছিল এই মিষ্টাৰ প্ৰমোদ বড়ো ছাৰ কাৰ হাতত আছিল 2021-22ত তেনেহ'লে বড়ো মানুহ দুজন যে গুলি কৰি পেলাই মাৰিছে কোকৰাঝাৰৰ SP অৰ্ডাৰ দিছে হেণ্ডকাপ আছিল তথাপিও মাৰিছে সাজাই পেলাই কোনে মাৰিছে এইটো হাগ্ৰামা মহিলাৰ অৰ্ডাৰ দিছিল নেকি হা বেকাৰ প্ৰমোদ বড়ো হা কেৱল আগৰেগি মিঠা কামেৰি কিবা কোনো কাম নাই মই আৰু কিবা সুধিবলৈ কথা আছে নেকি